हेलो गाइज वेलकम टू माय यूट्यूब चैनल मैं परिस्मिताই पुনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে চাগে মোৰ ফটোখন দেখি গম পালেই মই কি বনাম। হয়, মই আজি কঁঠালৰ মুচি চব্জি বনাম বুলি ভাবিছোঁ ব্ৰইলাৰৰ লগত। তো এইটো কঁঠালৰ মুচি নহয়গৈ বাৰু, কাৰণ অকণমান সৰু হ'ব লাগিছিলে, আমাৰ কঁঠালটো অকণমান ডাঙৰ হৈ গ'ল। তো তথাপিও আৰু বনাম ভাবিলোঁ, যেতিয়া ভাবিলোঁ আপোনালোকৰ লগতো দেখাওঁ। তো প্ৰথমতে মই কঁঠাল এফাল লৈ লৈছোঁ, গোটেইটো বনালে সৰহ হ'ব। তো কঁঠাল এফালটো লৈ সৰু সৰু টুকুৰা কৰি মেলি এনেকৈ মই বাকলিটো গুচাই ল'লোঁ, কাৰণ বাকলিটো নাখায় আপোনালোকে জানেই। তো ধুনীয়াকৈ বাকলিখিনি গোটেইখিনি গুচাই লৈ মেলি তো তাৰ পৰা মই এইখিনি ধুনীয়াকৈ বইল কৰি ল'ম, কাৰণ বইল কৰিলে সিজি পেলাই সোনকালে হৈ যাব আৰু আঠাটো যিখিনি লাগি আছে সেইখিনি নাইকিয়া হৈ যাব। তো বইল কৰিবৰ কাৰণে মই কি কৰিলোঁ, কুকাৰ এটাত পানী আগতীয়াকৈ অলপ গৰম কৰি থৈছিলোঁ, যাতে মানে বইল কৰোঁতে বেছি সময় নালাগে। যিহেতু মই ৰাতিৰ সাঁজৰ কাৰণে বনাম, সেইকাৰণে মই এনেদৰেই মানে পানীখিনি গৰম কৰি ল'লোঁ। তো গোটেই এতিয়া কঁঠালখিনি দি লওঁ, তাৰপৰা মই আপোনালোকক দেখাম। তো গোটেইখিনি মই এতিয়া লাহে লাহে দি ল'লোঁ। এয়া দেখিছে গোটেই কুকাৰটো ভৰ্তি হৈ গ'ল। তো গোটেইখিনি মই নবনাওঁ, ইয়াৰ আধা বনাম। তো তাৰ লগত মই এতিয়া দিম ব্ৰইলাৰ মাংস, যিহেতু কৈছোঁৱেই। তো এয়া মই ব্ৰইলাৰ ধুনীয়াকৈ ধুই মেলি লৈ ল'লোঁ। তো ধুই মেলি পানীখিনি অকণমান ওলাই যাবলৈ দিছোঁ। তো তাৰ আৰু কি দিওঁ আপোনালোকক দেখাওঁ আহক। তাত মই দিম বিলাহী, ৰচুন, আদা, জলকীয়া আৰু পিঁয়াজ, আপোনালোকে জানিবই লাগে। তো মই তাত লৈছোঁ বিলাহী এটা, তাৰপৰা নহৰু আৰু আদা, জলকীয়া দুটা আৰু পিঁয়াজ দুটা মই কাটি লৈছোঁ এনেকৈ অলপ মিডিয়াম পিছত। জলকীয়া আমাৰ বেছি নাখায়, দেউতা মানে খুব কম জ্বলা খায়, সেইকাৰণে এনেকৈ দি দিছোঁ। পিছত দেউতালৈ কাঢ়ি ল'ম, তাৰপৰা জ্বলা দিম। তাৰপৰা মই লৈছোঁ ইয়াত মই লৈছোঁ লং ইলাচি পিচি লোৱা, জিৰা আৰু ধনিয়া, যিখিনি আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছোঁৱেই। তাৰপৰা ৰেড চিলি, তাৰপৰা যিটো পেকেটত আহে আমাৰ চিকেন মছলাটো, তেজপাত 3 খিলা, হালধি আৰু নিমখ, এইখিনি। তো ৰেড চিলিটো আৰু চিকেন মছলাটো মই পিছত দিম, মই দেউতালৈ কাঢ়ি ল'ম, তাৰপৰা দিম, কাৰণ এইটো অলপ জ্বলা থাকে। তাৰপৰা কঁঠালখিনি বইল কৰি হোৱাৰ পিছত ধুনীয়াকৈ কঁঠালখিনি মই এইখিনি প্লেট এখনত থৈ ল'লোঁ। ইমানকণেই দিম, কাৰণ বেছি নিদিওঁ, বেছি হ'লে সৰু সৰু খাই আমুৱাব। তো তাৰ কাৰণে প্ৰথম মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ, কাৰণ গৰম হ'বলৈ দিলে তেলটো সোনকালে পকি যায় বুলি কয়। তো গৰম হ'বলৈ দিয়াৰ পিছত ধুনীয়াকৈ তেলটো এয়া দেখিছে আপোনালোকে গৰম হ'বলৈ ষ্টাৰ্ট কৰিলে। গৰম হোৱাৰ পিছত দুটা পিঁয়াজ দুটা পিঁয়াজ মই যি দুটা কাটি লৈছিলোঁ, সেই দুটা মই দি দিছোঁ। মাজতে গণ্ডগোল হৈ গৈছিলে, ভাবিলোঁ এটা কাটিছোঁ, নহয় দুটা কাটিছোঁ পিঁয়াজ মই। তো ধুনীয়াকৈ মই পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ মই ভাজি থাকিম, কাৰণ ৰঙা যেতিয়া হৈ যাব পিঁয়াজটো, তেতিয়া ধুনীয়াকৈ বস্তুটো সোৱাদো আহি যাব আৰু আপোনালোকে গম পাইছেই। তো ধুনীয়াকৈ পিঁয়াজখিনি ভজাৰ পিছত তাত মই তেজপাত যিখিলা আছিলে দি দিছোঁ। আপোনালোকে আগতেও দি দিব পাৰে, মই পিছতে দিছোঁ বাৰু, কোনো কথা নাই। তাৰপৰা ধুনীয়াকৈ তেজপাত কেইখিলা ভজাৰ পিছত তাত যিখিনি মই মছলা লৈছিলোঁ, সেইখিনি মই ধুনীয়াকৈ অকণমান পানী দি মেলি মিক্স কৰি ল'ম, তেতিয়া মানে মছলা কালাৰটো ভাল আহে বুলি ক'লে মায়ে, সেইকাৰণে এনেকৈ কৰি দিলোঁ আজি। তো এনেকৈ ধুনীয়াকৈ অকণমান 2 চামুচ বা 1 চামুচ পানী দি মেলি নিজৰ মছলাৰ পৰিমাণ অনুসৰি আপোনালোকে পানী অলপ দি মেলি ধুনীয়াকৈ ঘোলা এটা বনাই এনেকৈ দি দিব। তাৰপৰা তাত মই দি দিছোঁ মাংসখিনি যিহেতু বইল কৰা নহয়, সিজোঁতে অলপ টাইম লাগিব, সেইকাৰণে মই এনেকৈয়ে দিলোঁ। তো এনেকৈ দিয়াৰ পিছত মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম, মানে লৰাই ল'ম, যাতে গোটেই মছলাটো মাংসখিনিত সোমাই যায়। তেতিয়া মছলাটো মাংসটোত সোমাই গ'লে টেষ্টটো ভাল হয়, আপোনালোকে চাগে গম পায়েই। তো ধুনীয়াকৈ এইখিনি মই ভাজি লৈছোঁ, ভাজি মেলি গোটেই ছাইডটো মছলাখিনি যাতে ক'তো লাগি নাথাকে, ধুনীয়াকৈ মাংসটোত সোমাই যায়, এনেকৈ অলপ সময় ভাজিব দিম। তাৰপৰা 2 মিনিটমান ঢাকনি দিয়াকৈ চিমত মই ভাজি লৈছোঁ। তাৰপৰা আপোনালোকে দেখিছে অলপ তেল ওলাবলৈ মাংসটোৰ পৰা ষ্টাৰ্ট কৰিছে। তো ষ্টাৰ্ট কৰাৰ পিছত মই 1 মিনিটমান ঢাকনিখন দি দিম। দেখিছে মই ঢাকনিখন দি দিলোঁ। তাৰপৰা ঢাকনিখন এৰাই মেলি 2 মিনিটমান থ'লোঁ। তাৰপৰা এৰাই মেলি আকৌ মই ঢাকনিখন এৰাই দিলোঁ। তাৰপৰা আঁতৰাই দিয়াৰ পিছত ধুনীয়াকৈ মানে মাংসটোৰ পৰা পানী আৰু তেল দুইটা মিক্স কৰি ওলাইছে। তাত মই যি বিলাহী এটা কাটি লৈছিলোঁ, সেইকেইটা মই দি দিম, কাৰণ কেলৈ বিলাহীটো এতিয়াই দি দিম, পিছত কঁঠালৰ লগত দিলে নহ'বা থাকি যাব, এতিয়া দিলে মিক্স হৈ যাব ধুনীয়াকৈ। তাৰপৰা বিলাহীটো দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি দিম। আপোনালোকে বাৰু কি ৰেচিপি খাই ভাল পায় মোকো জনাব কেতিয়াবা, ময়ো বনাবলৈ ট্ৰাই কৰিম। আপোনালোকে যদি শ্বেয়াৰ কৰে ময়ো বহুত ভাল পাম। তাৰপৰা এয়া দেখিছে মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত বিলাহী যাতে ধুনীয়াকৈ সিজি যায়, বিলাহীটো ইয়াৰ লগতে মাংসটোৰ লগতে, তো সেইকাৰণে মই ধুনীয়াকৈ বিলাহীটো 4 কেৰাহীখন মানে হেতাখনেৰে এৰাই ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। তাত মই ঢাকনিখন দি দিম 2 মিনিটমানৰ কাৰণে। তাৰপৰা এয়া দেখিছে ধুনীয়াকৈ ঢাকনিখন 2 মিনিটমান থোৱাৰ পিছত ধুনীয়াকৈ মাংসটোৰ পৰা নিজে পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে। তাৰপৰা মই তাত দি দিম পানী ওলোৱাৰ পিছত কঁঠালখিনি, যি মই কঁঠাল লৈ লৈছিলোঁ, কঁঠালখিনি লোৱাৰ পিছত এয়া কঁঠালখিনি আকৌ লৰাই ল'ম। লৰাই বস্তুটো গোটেই কঁঠালখিনি যাতে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যায়, সেইখিনি মই এনেকৈ কৰি মানে বনাই ল'ম।
তাৰ পৰা অকণমান সময় ঢাকনিখন দি দিম, কাৰণ কঁঠালটো পোনে দিছোঁহে। এয়া দেখিছে কঁঠালটো সিজিলে। তাৰ পৰা তাত মই অকণমান পানী দিছোঁ যাতে গোটেই মছলাখিনি তাত সোমাই যায়। দেউতালৈ কাঢ়ি লোৱা হৈ গ'ল, আপোনালোকক দেখাবলৈ নহ'ল। তো এতিয়া মই তাত যিখিনি মানে নহৰু আদা পিচি লৈছিলোঁ আৰু যিখিনি এক্সট্ৰা আমাৰ মছলা আছিলে, মানে ধৰি লওক ৰেড চিলি পাউডাৰ আৰু যিখিনি চিকেন মছলা, সেইখিনিও এতিয়া দি দিম ধুনীয়াকৈ। সেইখিনি দিয়াৰ পিছত এইখিনি মই এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম আৰু অকণমান এক্সট্ৰাকৈ ৰেড চিলি দি দিম, কাৰণ জ্বলাটো খুব কম হৈছে। তো আমিহে যিহেতু খাম, সেইকাৰণে ধুনীয়াকৈ জ্বলাটো আৰু অলপ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিজৰ সোৱাদ অনুসৰি জ্বলাটো কমো দিব পাৰে, বেছিও দিব পাৰে। আমি জ্বলাটো বেছি খাই ভাল পাওঁ, চব্জিত অলপ জ্বলা হ'লে সোৱাদটো ভাল হয়নে নহয় আপোনালোকেও গম পায়েই চাগে। সেইকাৰণে মই এনেকৈ অলপ জ্বলা দি দিলোঁ। তাৰপৰা ধুনীয়াকৈ মিক্স কৰি অকণমান সময় চিমত দি থৈছোঁ মই গেছটো। তো এনেকৈ কৰি সিজাই মেলি ধুনীয়াকৈ অলপ তেলটো আৰু অকণমান বিৰিঙিব দিম, যাতে সোৱাদটো আৰু ভাল আহে কঁঠালৰ চব্জিটোত। তাৰপৰা এনেকৈ লৰাই মই যি দুটা জলকীয়া দিছিলোঁ এতিয়ালৈকে দিয়া হোৱা নাই চাগে, আপোনালোকে গম পায়। সেইকেইটা মই এনেই চব্জিত দিম, যাতে অলপ ভিজিও যায় জলকীয়াটো, এনেকৈ খাবলৈও ভাল লাগে আৰু তাৰ অলপ সোৱাদটো যাতে বস্তুখিনিত চব্জিটোত সোমাই যায়, সেইকাৰণে মই এনেকৈ দি দিছোঁ। তাৰ পৰা অকণমান দেৰি এনেকৈ থোৱাৰ পিছত অকণমান সময় ঢাকনাখন দি দিম। ঢাকনাখন 2 মিনিটমান দিয়াৰ পিছত, মই বেছি সময় নিদিওঁ, 2 মিনিট বা 1 মিনিটতে ঢাকনাবোৰ দিওঁ। তাৰপৰা এয়া দেখিছে চব্জিটো ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে এনেকৈ কালাৰটোৰ কথা গম নাপাব। এয়া দেখিছে জলকীয়াটো অকণমান আগত মই দিওঁতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ পৰিছে। তো মোৰ চব্জিটো সিজিলে, তো আপোনালোকক মই প্লেটত দি দেখাম। তাৰপৰা আপোনালোকে মোক জনাব কেনেকুৱা হৈছে। তো মই ভাবিলোঁ মইনো কেনেকৈ কঁঠালৰ চব্জি বনাই খাওঁ মাংসৰ লগত, আপোনালোকক শ্বেয়াৰ কৰোঁ। পাৰিলে আপোনালোকেও মোক কিছুমান ৰেচিপি শ্বেয়াৰ কৰিব, যাতে ময়ো ট্ৰাই কৰিব পাৰোঁ। তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই এনেকৈ ৰেচিপি শ্বেয়াৰ কৰিলে আপোনালোকেও পায় আৰু যাতে মই নতুন নতুন ভিডিঅ'বোৰ দি থাকিলে আপোনালোকে চাব পাৰে। থেংক ইউ।